Guys, can you say good morning আপোনালোকক guys আজি ওয়েলকাম বেক টু মাই নিউ ব্লগ আপোনালোকক স্বাগতম জনাইছোঁ তো আজি বহুত দিন পাছত মই ব্লগ বনাই আছোঁ মানে আপোনালোকে চাইছে কিমান দিন পাছত 2 উইক মান হৈ গ'ল হ'ব পাৰে এনেকুৱাই মানে তো গাইছ আজি ব্লগ বনাই আছোঁ মই ভাবি আছোঁ মানে ব্লগ বনাম তো ভাবিলোঁ এইটো বনাই লওঁ আজি ডেইলি ব্লগ বনোৱা কষ্ট হয় ন সেইটো কাৰণে মানে ব্লগ বনাব অলপ হেৰি লাগি আছিলে তো সেইটো কাৰণে মানে অলপ হেৰি আছে কালি মানে পাৰ্টি এটাত গৈছোঁ সেইটো কাৰণে লগৰ এটা ঘৰতে হ'লোঁ এতিয়া লগৰ ঘৰতে আছোঁ আৰু সেনেকৈ ভিডিঅ'টো চাই আপোনালোকে অলপ ছাপৰ্ট কৰিব ডেইলি ব্লগ বনাব চেষ্টা কৰিম আৰু আজি ব্লগটো চাই থাকক মই কৈ দেখাব চেষ্টা কৰিম ধন্যবাদ এনেই আৰু চাই থাকক আৰম্ভ বাহিৰ কৰিলে চাওঁ ভিডিঅ'টো স্কিপ নকৰিব গাইজ চাই থাকক ইয়াত হেনো অজগৰ হাঁহ আছে বুলি শুনিছোঁ আপোনালোকে চাওক মানে অজগৰ হাঁহ এইটো চাওক এইডোখৰত মানে এইটো চাওক ইয়াতে মানে এই বস্তুটোৱে আছে এইটো নহয় এইটো শকত বস্তু এইটো চাইছেই আপোনালোকে এই গছটোৰ ওপৰত গৈ আছে সেইদিনা মানে লগৰটো এইডোখৰত চালে মানে এই গছটো যিটো আছে এইডোখৰত চাইছে মানে সেইডোখৰতে মানে ইয়াত হেৰি পেচাই আছিলে আৰু পেচাই মানে কি ক'ম পেচাই এনেকুৱা আছিলে এইটো চাওক এইডোখৰ মোৰ ওচৰতে আছে মানে ভয় লাগে আৰু ওচৰত যাবৰ কাৰণে কি ক'ম অজগৰ হাঁহ ইয়াৰ মানুহকেইটাও চাইছে মানে তো গাইজ বহুত হেৰি গ'ল এতিয়া লগৰ ঘৰত আছিলোঁ এতিয়া অলপ মানে ৰাতিপুৱা হ'ল ন এতিয়া তো ব্ৰেকফাষ্ট কৰি আহোঁ আৰু ইয়াতে খাই আহোঁ আকৌ ব্লগ বনাইছোঁ চাই থাকোঁ আপোনালোকে ভাত চাত খালোঁ ইয়াতে খানা ৰুটি চুটি সিহঁতিও আছিলে মোৰ লগতে আজি ইয়াতে খুলি যায় গাইজ ফাইনেলি খাই ল'লোঁ এতিয়া ৰুটি আৰু চব্জি খালোঁ আৰু খাই ল'লোঁ আৰু এই ওচৰত মানে বিয়া হৈছে মাত শুনিছে হ'ব পাৰে আপোনালোকে বেকগ্ৰাউণ্ড মানে কি শুনি আছে মাত ৰিয়েল মানে বিয়া হৈ আছে নেকি কিবা পেপাৰ চেপাৰ বজাই আছে ঢোল চোল বজাই আছে এইপিনে ওচৰতে হৈ আছে মানে ঢোল চোল বজাই আছে আৰু গাইজ মই একদম একজেক্ট মানে য'ত অজগৰ সাপ আছে সেই গছটোৰ ওচৰতে ৰখি আছোঁ এইটো চাওক বেছি দূৰ ডিফাৰেঞ্চে নাই ওচৰত মই এই চাওক ইয়াতে ৰখি আছোঁ ব্লগ বনাইছোঁ ভয়ো লাগি আছে কিবাকৈ যদি চাই পাই যাওঁ যি পলাম একদম মানে কি ক'ম সেইপিনে মানে বিয়া চিয়া হৈ আছে সেইটো কাৰণে ঢোল পেপাৰ মাত শুনি আছে আপোনালোকে তো এনেকুৱাই মানে ব্লগ বনাইছোঁ আৰু কি ক'ম মানে বহুত দিন পৰা ব্লগ বনোৱা নাই সেইটো কাৰণে বনাই ল'ম বুলি ভাবিলোঁ কি মই ওচৰৰ পৰা এবাৰ দেখাই দিম অজগৰ মানে যোনটো গছত আছে বলক এতিয়া ওচৰত যাবলৈ ভয় লাগিছে আৰু চাওক একজেক্টলি ওচৰতে এইপিনে আছে মাত আহিছিলে বিয়াৰ এইটোৱে মানে ইয়াত বিয়া হৈ আছে সেইটো মানে যাম এই লগৰকেইটা লগ পালোঁ কথা পাতি আছোঁ ফাইনেলি মানে মই ঘৰ পাই গ'লোঁ আৰু ৰ'ব ন গাইজ মানে মই এটা হুডি অৰ্ডাৰ কৰিছিলোঁ আপোনালোকে চাব এতিয়া মানে হুডি অৰ্ডাৰ কৰিছিলোঁ আৰু এতিয়া সেইটো আহিলে এতিয়া মই আনবক্সিংটো কৰি দিলোঁ কিন্তু ভিডিঅ'ত দেখাব নোৱাৰিলোঁ এতিয়া দেখাম চাই থাকক হুডিটো এইটো হয় চাই লওক এইটো হুডিটো আৰু এতিয়া ভালকৈ দেখাইছোঁ আপোনালোকক এইটোৱে হুডিটো মানে এইটো চাওক ভাবিছিলোঁ ভাল আহিব কিন্তু পাতল আহিছে একদম মানে আৰু ভালো লগা নাই মানে কালাৰটো এনেতো ভাবিছিলোঁ মানে এনে ভালে দেখায় কিমান মজাকৈ দেখায় কিন্তু ইমান নাই পাতল চাব মানে কিমান পাতল চাওক দেখাইছোঁ কিমান পাতল চাওক একদম মানে তাৰপিছত 500 টকা জেকেট ভাল জেকেট পাই যাম 500 টকা হয় নাই 500 টকা ল'লে পাতল চাওক নাই ইমান পাতল জেকেটটো আৰু কালাৰটো ওচৰৰ পৰা চাব নক'ব আপোনালোকে ইমান ভালো নহয় মানে সেইটো কাৰণে এতিয়াও পিন্ধি দেখাই দিছোঁ আপোনালোকে চাওক আৰু আপোনালোকে মটৰবলটো মাত শুনি আছে কাৰণ মই মটৰবলটো চাই থাকোঁ সেইটো কাৰণে মটৰবল টিভিত লাগি আছে আৰু মই এইপিনে ব্লগ বনাই আছোঁ আৰু চাওক চাইজত ঠিকে আছে কিন্তু অলপ মোৰ মানে কালাৰটো ভাল ব্লেক কালাৰ মগাইছোঁ মানে অৰ্ডাৰ কৰিছিলোঁ শকত আহিব লাগিছিলে পাতল আহিলে একদম মানে আৰু ভিতৰত আকৌ কাপোৰ পিন্ধিব লাগে সেইটো কাৰণে আৰু এটা ল'ম বুলি ভাবিছোঁ কিন্তু একদম বেয়া ভাল নহয় তো গাইছ মানে ঘৰৰ ওচৰত এজন বাই অৰ্ডাৰ কৰিছিলে এনেকুৱাই তেওঁ 356 লৈছিলে আৰু শকতো আছিলে আৰু মোৰতো চাওক 500 টকা দি কিমান পাতলা পাইছোঁ আপোনালোকে ভাবক এতিয়া বহি গ'লোঁ আৰু এতিয়া ব্লগ বনাই থাকিম মানে আৰু চাই দিয়ে আপোনালোকে চাইছে অজগৰ সাপৰ গছটো মানে তাৰটো লগৰ ঘৰত মানে কালি মই শুইছিলোঁ সেইটো কাৰণে মানে তাত বাৰ্থডে পাৰ্টি গৈছিলোঁ এতিয়া তাত শুইছিলোঁ মানে সেইটো কাৰণে কালি আপোনালোকে দেখালোৱে চালে আপোনালোকে অজগৰ সাপ দেখাইছোঁ তাত ৰিয়েলি মিছা পোৱা নাই তাত ৰিয়েলি আছে মানে সেইটো তাতে থাকে আৰু নাথাকে না কাৰোবাৰ ঘৰত তেনেকৈ থাকে এনেকৈ তাতো থাকে গছটোত থাকে অজগৰ সাপ আপোনাৰ মানে চোৱাব নোৱাৰিলোঁ
কাৰণ এইটো চবেই দেখি নাপায় ন, সেইটো কাৰণে কেতিয়াবা এটা দেখি পায়। সেইটো আৰু এটা কথা গাইছ, হুডিটো কেনেকৈ লাগিলে ক'ব। আৰু আপোনালোকৰ মানে মইতো মিছৰ পৰা কৰিলোঁ, আপোনালোকে কিয় বা কৰা নাজানে। আৰু কৰিলেও চাই চিতি অৰ্ডাৰ কৰিব, নহ'লে এনেকুৱা পাব আৰু চাইছে। সেইটো কাৰণে চাই চিতি অৰ্ডাৰ কৰিব। মিছ' এনেই ভালেই, এনেই কমেণ্টত ৰেটটো পায় মিছ'ত, আৰু এনেই মিছ' ভাল। এতিয়া আপোনালোকৰ হাতত আছে, যদি অৰ্ডাৰ কৰিব বিচাৰে ভালকৈ চাই চিতি অৰ্ডাৰ কৰিব। আৰু মানে ব্লগ ইয়াতে শেষ কৰোঁ, ইয়াতে সমাপ্ত কৰোঁ। আৰু ব্লগ বনাব মানে মন নাই, তো সেইটো কাৰণে ইয়ালৈ বনালোঁ। আপোনালোকে চাই কেনেকুৱা লাগিলে ভিডিঅ'টো কমেণ্ট কৰি কওঁ মোক। আৰু ভিডিঅ'টো ভাল লাগিলে ছাবস্ক্ৰাইব কৰিব, এণ্ড বেছি বেছি শ্বেয়াৰ কৰিব, আৰু এনেকৈ ছাপোৰ্ট কৰি থাকিব। আৰু ধন্যবাদ, ইয়াতে ভিডিঅ'টো সমাপ্ত কৰোঁ।